ডিম্পু বৰুৱা অসমীয়া ইউটিউবাৰ বুলি ক'লে পোনপ্ৰথমে তেওঁৰে নাম আহে। আমি সকলোৱে তেওঁক চিনি পাওঁ আৰু তেওঁৰ ভিডিঅ'বোৰ এনজয় কৰোঁ। কিন্তু অসমৰ 99% মানুহে নাজানে যে ডিম্পু বৰুৱাই ইউটিউবৰ পৰা কিমান টকা উপাৰ্জন কৰে। আৰু যদি আপুনি জানে তেনেহ'লে অসমৰ 1% মানুহৰ ভিতৰত আপুনি আছে। এই ভিডিঅ'টোত ডিম্পু বৰুৱাৰ ইউটিউব জাৰ্নি আৰু তেওঁৰ ইউটিউবৰ পৰা কৰা উপাৰ্জনৰ কথা ডিছকাছ কৰিম। চ' লেটছ ষ্টাৰ্ট। ডিম্পু বৰুৱাই প্ৰথমটো ইউটিউব চেনেল খুলিছিল 2017 চনত আৰু তেতিয়াৰ পৰা এতিয়া 8 বছৰ হ'ল তেওঁ ইউটিউব জাৰ্নি চলি আছে। এতিয়া ক'বলৈ গ'লে ডিম্পু বৰুৱাৰ দুটা ইউটিউব চেনেল আছে। এটা হ'ল ডিম্পুছ ভ্লগ আৰু এটা হ'ল ডিম্পু বৰুৱা। ডিম্পুছ ভ্লগত তেওঁ দেশ বিদেশ ভ্ৰমণ কৰি বিভিন্ন ভিডিঅ' দিয়ে আৰু আমি সেইবোৰ অতি মনোৰঞ্জন কৰোঁ। আৰু ডিম্পু বৰুৱা চেনেলটোত তেওঁ বিভিন্ন এডুকেশ্যনেল কণ্টেণ্ট, ছায়েন্স ৰিলেটেড কণ্টেণ্টবিলাক আপলোড কৰে আৰু অসমৰ ৰাইজক এডুকেট কৰে। এতিয়া ডিম্পুছ ভ্লগ চেনেলটোত তেওঁৰ ছাবস্ক্ৰাইবাৰ আছে 3.33 মিলিয়ন আৰু ডিম্পু বৰুৱা চেনেলটোত ছাবস্ক্ৰাইবাৰ আছে 2.2 মিলিয়ন। এতিয়া যদি তেওঁৰ আৰ্নিং উলিয়াব যাওঁ তেতিয়াহ'লে ইউটিউবে 1000 ভিডিঅ'ত কিমান টকা দিয়ে সেইটো চাব লাগিব। ইউটিউবে 1000 ভিডিঅ'ত $3-4 দিয়ে। সেই হিচাপত চাব গ'লে 250টা ভিউজত $1 পায় আৰু ডিম্পু বৰুৱাৰ প্ৰত্যেকটো ভিডিঅ'তে 3-4 লাখ ভিউজ আহে। সেই হিচাপত চাব গ'লে তেওঁৰ এটা ভিডিঅ'ত $1000 পৰা $1200 ইনকাম হয়। এনেকুৱা ভিডিঅ' তেওঁ মাহত 10টাৰ পৰা 15টা মানকৈ দিয়ে আৰু এইটো কেলকুলেশ্যন কৰিলে তেওঁৰ মাহত ইনকাম হয় $12,000। এয়া মাত্ৰ ইউটিউবৰ এডচেন্সৰ পৰা ইনকাম হয় আৰু ব্ৰাণ্ড ডিল কিমান কৰে সেইটো একমাত্ৰ ডিম্পু বৰুৱাইহে জানে। আজিলৈ ইমানেই। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।